নমস্কাৰ মই পাৰ্থ মই ইন্নতা মিনি ব্লগ স্বাগতম জনাইছোঁ আৰু এতিয়া হৈ গ'ল অফিচলৈ আৰু চবে পাৰ্চেল শ্বটিং কৰি আছে মোৰ শ্বটিং কৰা হৈ গ'ল মই ভৰাই লৈছোঁ আৰু বেগটো বাইকত উঠাই লোৱা হৈ গ'ল তোমালোকে যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে গম নোপোৱা চাগে মই 100 ডেজ চেলেঞ্জ লৈছোঁ আইফোন লোৱাৰ আজি ডে 9 হয় তো গাইছ এতিয়া আছোঁ টাউনশ্বিপত আৰু টাউনশ্বিপত আজি পাৰ্চেল আনিছিলোঁ 92টা টোটেল চব মিলাই 92টা আনিছোঁ তোমালোকে চবে কমেণ্ট কৰি সুধি আছে যে তোমাৰ ইয়াত ফ্লিপকাৰ্টত কাম কৰা কিমান দিন হ'ল আৰু মোৰ কাম কৰা বেছি দিন হোৱা নাই 6-7 মাহমান হ'ল আৰু তোমাৰ বয়স কিমান সুধিছিলা মোৰ বয়স 19 বছৰ আৰু এতিয়া গৈ আছোঁ B1 লে আৰু একেজনী কাষ্টমাৰে 3টা পাৰ্চেল আছে আৰু এই পাৰ্চেলকেইটা দি লোৱা হৈ গ'ল তাৰ ছাইডতে আৰু এটা পাৰ্চেল আছিলে সেইটো দি ল'লোঁ আৰু এতিয়া গৈ আছোঁ C712 লৈ আৰু C712ত এটা আছিলে সেইকেইটা দি লোৱা হৈ গ'ল তো গাইছ এতিয়া আছোঁ মই C3 আৰু ইয়াত ৰিটাৰ্ণ এটা উঠাব আছে আৰু এতিয়া ৰিটাৰ্ণটো উঠাই আনিলোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে মজা তোমালোকৰ এটা ফ'ল'ৱে বহুত উৎসাহ দিয়ে ভিডিঅ' বনাবৰ কাৰণে ফ'ল' এটা কৰি যাবা আৰু এতিয়া দিলোঁ এতিয়ালৈকে 45টা মান দি লোৱা হৈ গ'ল আৰু পিকআপ উঠাই দিলোঁ চব কমপ্লিট এতিয়া যাওঁ হোষ্টেললৈ হোষ্টেলত কিমানটা পাৰ্চেল আছে দেখুৱাইছোঁ কেনেকৈ দিওঁ দেখুৱাইছোঁ চব চাই থকা ভিডিঅ'টো শেষলৈকে মজা হ'ব গাইছ এতিয়া আহি গ'লোঁ হোষ্টেল আৰু হোষ্টেলৰ পাৰ্চেলকেইটা কিমান আছে দেখুৱাইছোঁ 6-7টা মান আছে ইয়াত দি লওঁ তাৰপিছত দেখুৱাইছোঁ দেই হোষ্টেল ৱালৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিলে পাৰ্চেল দুটা আৰু দি লোৱা হৈ গ'ল পাৰ্চেলকেইটা আৰু এতিয়া আহি গ'লো অফিচলৈ আৰু পাৰ্চেলখিনি জমা দিয়া হৈ গ'ল আজি পাৰ্চেল দিছিলোঁ 97টা আৰু দিলোঁ 80টা আৰু কিমান ইনকাম কৰিলোঁ কমেণ্ট কৰিবা আজিলৈ ইমানে নেক্সট ভিডিঅ' লগ পাম বাই বাই